আফ্ৰিকাত থকা এই ব্লেক মাম্বা, যাক আফ্ৰিকাৰ সন্ত্ৰাস বুলি কোৱা হয়। এই পৃথিৱীখনত বিভিন্ন ধৰণৰ সাপ আছে, বিভিন্ন প্ৰজাতিৰ সাপ আছে। ইয়াৰ ভিতৰত কিছুমান অতি বিষাক্ত সাপ আছে, যিবোৰে মানুহক যদি কিবা কাৰণত দংশন কৰে অলগতে শেষ। তেনেকুৱা 5 বিধ সাপৰ সৈতে আপোনাক আজি চিনাকি কৰাই দিম। আপুনি য'তেই নাযাওক কিয়, দেশ বিদেশ, এই সাপ কেইবিধ দেখিলে আপুনি অকণমান সাৱধান হ'ব, দূৰত থাকিব। তো বলক এতিয়া আমি এই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। হয় বন্ধুসকল, পৃথিৱীৰ অতি ৰহস্যময় আৰু ভয় লগা জীৱবিলাকৰ ভিতৰত হৈছে সাপ। কিছুমান লোকে এই সাপক লৈ খেলে আৰু কিছু লোকে ইয়াক যথেষ্ট ভয় কৰে। বিশেষকৈ ময়ো এই সাপক যথেষ্ট ভয় কৰোঁ। এই 5 বিধ সাপৰ ভিতৰত আমি পঞ্চম স্থানত ৰাখিছোঁ আফ্ৰিকাত থকা এই ব্লেক মাম্বা, যাক আফ্ৰিকাৰ সন্ত্ৰাস বুলি কোৱা হয়। বন্ধুসকল, এই সাপডাল কেৱল বিষাক্তই নহয়, ই ঘণ্টাত 20 কিলোমিটাৰ অতি দ্ৰুতবেগেৰে ই দৌৰিব পাৰে। আৰু ইয়াক ব্লেক মাম্বা বুলি ইয়াৰ গাৰ ৰঙৰ কাৰণে কোৱা নহয়, ইয়াৰ মুখৰ ভিতৰত থকা যিটো কয়লাৰ দৰে ক'লা বৰণ, সেইবাবে ইয়াক ব্লেক মাম্বা বুলি কোৱা হয়। ই অতি ভয়ংকৰ আৰু অতি বিষাক্ত। ই যদি এজন মানুহক দংশন কৰে, মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে মানুহজন শেষ হৈ যাব পাৰে, যদিহে সময়মতে চিকিৎসা নকৰে। এই বিষাক্ত সাপডালে যদি কিবা কাৰণত কোনোবা মানুহক দংশন কৰে বা কামোৰে, তেতিয়াহ'লে ই 12 বাৰতকৈ অধিক বাৰ দংশন কৰে। ইয়াৰ মাত্ৰ দুটোপাল বিষেই যথেষ্ট এজন মানুহ মৃত্যু হোৱাৰ বাবে। এইবাৰ আমি 4ৰ্থ স্থানত ৰাখিছোঁ ৰাছেল ভাইপাৰ। আমাৰ এছিয়া মহাদেশত এই সাপডালক পোৱা যায়। ই অতি খঙাল, ই হালধীয়া বৰণৰ হয়, অজগৰ সাপৰ দৰে ইয়াক দেখি, কিন্তু ই অজগৰ নহয়, ই আচলতে অতি বিষাক্ত সাপ। গতিকে আপোনালোকে যদি ক'ৰবাত এই সাপডাল দেখে অজগৰ বুলি আপোনালোক কাষ চাপি নাযাব। ই অতি খঙাল। ইয়াৰ যেতিয়া খং উঠে, যে প্ৰেছাৰ কুকাৰৰ চাউণ্ড যেনেকুৱা হয়, মানে তেনেকুৱা সি চাউণ্ড বা শব্দ নিজেই দিয়ে। আৰু বন্ধুসকল, এই সাপডাল দুৰ্ভাগ্যক্ৰমে আহি আমাৰ অসমতো কিছুদিন আগতে ইয়াক দেখা গৈছিল, বৰ্তমানো পোৱা যায়। আমাৰ জংঘলবিলাকতো থাকিব পাৰে, আপোনালোকে অজগৰ বুলি কাষ চাপি নাযাব। আৰু ই যদি মানুহক আক্ৰমণ কৰে, তেতিয়াহ'লে মানুহৰ মৃত্যু একেবাৰে নিশ্চিত। এইবাৰ আমি কথা পাতিব বিচাৰিছোঁ 3য় স্থানত ৰখা সেই সাপডাল, সকলোৰে পৰিচিত ফেটি সাপ, যাক আমি ফেটি বুলি কওঁ। যে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সাপডাল হৈছে কিং কোব্ৰা। এই কিং কোব্ৰা প্ৰায় 18 ফুট পৰ্যন্ত দীঘল হয়। এই সাপডাল ইমানেই বিষাক্ত, যেতিয়া ই কাৰোবাক দংশন কৰে, ই ইমানেই বিষ এৰি দিয়ে যে এটা প্ৰকাণ্ড হাতীকো পলকতে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। আৰু এই কিং কোব্ৰাই যেতিয়া মানুহক মানে এটেক কৰে বা দংশন কৰে, যিটো ইয়াৰ নিউৰটক্সিক বিষ আছে, এই বিষে মানুহৰ স্নায়ুতন্ত্ৰ বিকল কৰি দিয়ে। আৰু এই কিং কোব্ৰাৰ এটা বিশেষত্ব আছে যে এই সাপডালে অন্য সাপবিলাককো খায়। গতিকে এই সাপে যদি কাৰোবাক কেতিয়াবা দংশন কৰে, সাৱধান, বৈদ বিচাৰি ইয়াত টাইম পাছ কৰি লাভ নাই, লগে লগে হস্পিটেল আৰু এণ্টিভেনম ল'ব লাগে। এতিয়া আহিছোঁ আজিৰ তালিকাত 2য় স্থানত থকা সেই সাপডাল, যাৰ নাম হৈছে কমন ক্ৰেট, যাক অসমীয়াত ক'লা কাৰ্ছ বা শংখচূড় বধ বুলি কোৱা হয়। এই সাপডাল বিশেষকৈ ৰাতিৰ অন্ধকাৰত ওলায়। মানুহে যেতিয়া শুই থাকে, সেই সময়ত মানুহৰ বিচনাতো এই সাপডাল ওলায়। এই সাপডাল ইমানেই ঘাতক আৰু ইমানেই নীৰৱভাৱে এই সাপডাল আহে যে মানুহে অনুমানেই কৰিব নোৱাৰে। এই সাপডালে যেতিয়া মানুহক কামোৰে, মানুহে গমেই নাপায় যে কিবা এটা সৰু বস্তুৱে কামোৰা যেন অনুভৱ হয়। ইয়াৰ বিষ ফেটি সাপতকৈ 15 গুণ বেছি। ই অতি মাৰাত্মক। আৰু এই সাপডালে কামোৰাৰ পিছত লাহে লাহে ৰাতিপুৱালৈ মানুহজন বিচনাতে উশাহ নিশাহ বন্ধ হৈ মৃত্যু হয়। গতিকে এই সাপডালৰ পৰা দূৰত থাকিব। প্ৰতিদিন খোৱাৰ সময়ত অকণমান আপোনালোকৰ গাৰুৰ তল, বিচনাৰ তল বা ঘৰটোৰ আশে পাশে অকণমান নজৰ দিব। এই সাপডাল কিন্তু নিশাৰ অন্ধকাৰত ওলায়। বন্ধুসকল, এতিয়া আহিছোঁ পৃথিৱীৰ নাম্বাৰ 1 বিষাক্ত সাপডালৰ কথা ক'বলৈ। এই সাপডাল হৈছে ইনলেণ্ড টাইপান। এই সাপডাল অতি বিষাক্ত, কিন্তু এটা কথা, ই লাজকুৰীয়া, ই অকণমান লাজুক ধৰণৰ। ইয়াক অষ্ট্ৰেলিয়াত পোৱা যায়। ই বিশেষকৈ মৰুভূমিত থাকে। এই সাপডালৰ বিষ ইমানেই বিষ যে এটা কামোৰত থকা বিষ, মানে এবাৰ যদি কাৰোবাক কামোৰে, সেই কামোৰত থকা বিষ 100জন মানুহক মানে একদম থিতাতে মৃত্যু কৰি দিব পৰা সমান। বন্ধুসকল, সাপ যিমান বিষাক্ত হ'লেও কিন্তু বন্যপ্ৰাণী হিচাপে আমি মানুহেই এই জীৱবিধক আমি সংৰক্ষণ কৰি ৰাখিব লাগিব। সাপ আমাৰ পৰিৱেশৰ বাবে ইক'ছিষ্টেম, আমাৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰি ৰখাৰ ক্ষেত্ৰত সাপৰো যথেষ্ট সহযোগিতা থাকে। খেতি পথাৰ, বিভিন্ন ধৰণৰ পোক পতংগ, এন্দুৰ আদি সাপে ভক্ষণ কৰে আৰু ইয়াক নিকা কৰি ৰখাৰ ক্ষেত্ৰত, খেতি পথাৰ নিকা কৰি ৰখাৰ ক্ষেত্ৰত সাপে সহযোগিতা কৰে। তো বন্ধুসকল, কিন্তু এটা কথা, যে সাপ দেখিলে আমি
সজাগ হ'বই লাগিব, সাৱধান হ'বই লাগিব। প্ৰতিটো পলত প্ৰতিটো ক্ষণত অকণমান খোজ দিওঁতে সাৱধান। এতিয়া গৰমৰ দিন আহিছে, য'ত ত'ত সাপ ওলাব, অকণমান সাৱধানে থাকিব। যদি আজিৰ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আকৌ আগন্তুক সময়ত যেতিয়া বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিম আপুনি সেই ভিডিঅ'সমূহ পাই থাকিব। ধন্যবাদ।